নমস্কাৰ, অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ECCE ট্ৰেইনিং লৈ থকা TLMৰ ওপৰত প্ৰদৰ্শনী আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া আমাৰ বান্ধৱীসকলে সকলোবিলাক নিজে নিজে তৈয়াৰ কৰি আনিছে আৰু এইবিলাক আপোনালোকে দেখিছে নহয়। আৰু এই আমাৰ আজি ECCE ট্ৰেইনিঙৰ সময়সীমা চাপি আহিছে আৰু এইবিলাক আমাৰ এতিয়া TLM প্ৰদৰ্শন কৰা হৈছে। আমি যিহেতু 6 মাহ ট্ৰেইনিং লৈছিলোঁ আৰু 6 মাহ ট্ৰেইনিং লোৱাৰ পিছত ইমানখিনি আমাৰ TLM প্ৰস্তুত কৰা হ'ল। আমাৰ বান্ধৱীসকলে বিভিন্ন ধৰণে নিজে নিজে 6টা বিকাশৰ ওপৰত TLM বনাই আনিছে আৰু সেই 6টা হৈছে শাৰীৰিক, মানসিক, সামাজিক, বৌদ্ধিক, সৃষ্টিশীল আৰু মানসিক। এই 6টা সেৱাৰ ওপৰত আমি TLM বনাই অনা হৈছে আৰু এইখিনিকে আজি প্ৰশিক্ষকক প্ৰদৰ্শন কৰোৱা হৈছে। আৰু বিভিন্ন ধৰণে বিভিন্নজনে এইখিনি TLM বনাই আনিছে আৰু এই TLMবিলাক প্ৰদৰ্শন কৰাৰ পিছত নিজৰ নিজৰ কেন্দ্ৰত সজাই থ'ব লাগিব। আৰু এতিয়া যে মানুহৰ মনত অংগনবাদী কেন্দ্ৰ বা অংগনবাদীৰ ওপৰত এটা ভুল ধাৰণা হৈ আছিল আৰু এই ভুল ধাৰণাখিনি আঁতৰা হ'ব বুলি আমি নিশ্চয়কৈ অনুমান কৰিছোঁ, কাৰণ আমিও বহুতখিনি নাজানিছিলোঁ আৰু এতিয়া এই 6মহীয়া ট্ৰেইনিংটোৱে আমাক বহুতখিনি শিকালে বুলি আমি ক'ব পাৰিছোঁ। আৰু হয়তো আৰু বহুত শিকিবলৈ থাকিলে তথাপি বহুতখিনি শিকিলোঁ আৰু এই শিকি মেলি আমি শিশুসকলক এইখিনি আমি শিক্ষা দিব পাৰিম বুলি চেষ্টা কৰিছোঁ। কাৰণ আমি যিবিলাক নাজানিছিলোঁ, যিবিলাক নুবুজিছিলোঁ, এতিয়া এই 6মহীয়া ট্ৰেইনিঙত আমি যথেষ্টখিনি উপকৃত হৈছোঁ বুলি ভাবিছোঁ। আৰু আজি এইখিনিকে দেখাই এতিয়া সামৰিছোঁ। ধন্যবাদ।